हेलो एवरीवन बीके आसामिज किचेनলৈ আপোনালোকক স্বাগতম জনালো। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো, কলা কচুৰ ঠাৰিৰ ৰেচিপি। আহকচোন মই কেনেকৈ বনালো বাৰু চাওঁ। ইয়াক বনাবলৈ কলা কচুৰ ঠাৰি সফা কৰি মিহি মিহিকৈ কাটি লৈছো। জিৰা, নহৰু, আদা এইখিনি আমি ভালকৈ মিক্সিত পিছি লম। মিক্সাৰখিনিত আমি 2 চামুচ কাশ্মীৰী মিৰ্চ, 1 চামুচ হালধি পাউডাৰ লৈ ভালকৈ মিলাই ল'ম। তাৰ পিছত সোয়াবিন অকমান আমি ভিজাই থৈ দিছিলোঁ, ইয়াক সৰু সৰুকৈ কুটি ল'ম। কেৰাহী এটা গেছত পাতি তাতে আমি অলপমানি তেল দি তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ পিছত তাতে আমি পিঁয়াজ অলপ, কেঁচা জলকীয়া অলপ দি ভালকৈ ৰংচোৱা হোৱাকৈ ভাজি ল'ম। তাৰ পিছত আমি মিক্সাৰখিনি ঢালি দি ভালকৈ ভাজিম, যাতে মছলাৰ গোন্ধখিনি নাইকিয়া হৈ যায়। এই চাকচোন মছলাখিনি অলপ পানী মিলাই পেলাই আমি ভাজিছোঁ। মছলাখিনিৰ পৰা তেল এৰিবলৈ ধৰিছে, চাকচোন মছলাখিনি ভালকৈ ভজা হৈ গৈছে। এতিয়া আমি সোয়াবিনখিনি ঢালি ভালকৈ ভাজিম, যাতে সোয়াবিনখিনি মছলাৰ লগত ভালকৈ মিহলি হৈ যায়। চাকচোন এয়া এনেকৈ ধৰণৰ দেখা দিছে। এতিয়া আমি একমুঠি চানা লৈ পেলাই আকৌ ভালকৈ ভাজি ল'ম, যাতে ধুনীয়া মিক্সাৰখিনি মিক্স হৈ যায়। এতিয়া আমি কাটি থোৱা কচু ঠাৰিখিনি মিলাই পেলাম আৰু নিমখ অলপ সোৱাদ অনুসাৰে দি খুব ধুনীয়াকৈ ভাজি পেলাম আৰু ঢাকনখন লগাই দিম। ঢাকনখন গুচাই চাম কচু ঠাৰিখিনি গলি গৈছে। চাকচোন কিমান ধুনীয়াকৈ গলি গ'ল কচু ঠাৰিখিনি। এতিয়া আমি আৰু অলপ সময় ভাজি ল'ম। কচুৰ ঠাৰিৰ পানীখিনি ভালকৈ শুকাবলৈ দিম, যাতে কচুৰ ঠাৰি পানীখিনি শুকাই যোৱাৰ পিছত এইখিনি শুকাই যাব। তেতিয়া আমি নমাই ল'ম। চাকচোন ইমান ধুনীয়া হৈছে, সব পানীখিনি শুকাই দিলোঁ। খাবলৈ খুব ধুনীয়া। এনেকৈ বাৰু বনাই খাবচোন, বহুত টেষ্টি। আৰু ৰেচিপিটো কেনেকৈ লাগিলে বাৰু এবাৰ কমেণ্টত জনাবচোন। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।